নমস্কাৰ বন্ধু, আজি আমি শিকিম অসমীয়া বৰ্ণমালা। প্ৰথমতে আমি শিকিম স্বৰবৰ্ণ। প্ৰথমতে আমি কি শিকিম? স্বৰবৰ্ণ। স্বৰবৰ্ণ কেইটা? 11টা। অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ঋ, এ, ঐ, উ, ঔ। অসমীয়া স্বৰবৰ্ণ কেইটা? 11টা। আৰু কি কি? অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ঋ, এ, ঐ, উ, ঔ।